বন্ধুত্ব কি? এইটো জানো কোনোবাই এটা শব্দত পোনপটীয়াকৈ উত্তৰ দিব পাৰিব? মোৰ মতে নোৱাৰে, কিয়নো বন্ধুত্ব শব্দটোত সোমাই আছে এক অন্তহীন ভাৱনা, আবদাৰ, অভিমান, বিশ্বাস, ভালপোৱা আৰু নাজানো কত কি। বন্ধুত্ব এক অনন্য সম্পৰ্ক, যাক কাৰো লগত তুলনা কৰিব নোৱাৰি। বৰ্তমান সময়ত সুখ দুখৰ কথা পাতিবলৈও কাৰো যেন আহৰি নাই, কিন্তু এনে সময়তো আপোনাৰ প্ৰতি মুহূৰ্ত খবৰ লোৱা জনেই হ'ল আপোনাৰ বন্ধু, আপোনাৰ প্ৰকৃত বন্ধু। ঠিকেই কৈছা তুমি। বন্ধুত্বৰ সম্পৰ্কই হৈছে পৃথিৱীৰ শ্ৰেষ্ঠ সম্পৰ্ক, য'ত বিশ্বাস আছে, মৰম আছে, পৰস্পৰৰ মাজত সন্মান আছে, হেৰুৱাৰ ভয়ো আছে। এই সম্পৰ্কটোৰ স্থান অনন্য। হয়, বন্ধুত্বই এজন মানুহক জীৱনত সফল হোৱাত সহায় কৰে। এক কথাত ক'বলৈ গ'লে বন্ধু এক প্ৰকাৰৰ চোৰ, যিয়ে চকুৰ চকুপানী, মনৰ চিন্তা, কলিজাৰ বেদনা, জীৱনৰ জটিলতাবোৰ চুৰ কৰি নিয়ে। ঠিকেই, বন্ধু এক প্ৰকাৰৰ বিশেষ মানুহ, যেনেকৈ গোলাপ এক প্ৰকাৰৰ বিশেষ ফুল। বন্ধু যি আইনা আৰু ছাঁৰ দৰে আমাৰ লগত থাকে, আইনা যি কেতিয়াও আমাক মিছা নকয়, আৰু ছাঁ যি কেতিয়াও আমাৰ লগ নেৰে। বন্ধুসকল, বন্ধুত্ব দিৱসৰ আজি এই পবিত্ৰ ক্ষণত চন্দামিতা ক্ৰিয়েশ্যন চেনেলটোৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে বন্ধুত্ব দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। Happy Friendship Day!